Hello everyone, আজি মই শিৱসাগৰ এণ্ড চৰাইদেউ ডিষ্ট্ৰিক্টত হৈ যোৱা হাফ ইয়াৰলি এক্সামিনেশ্যন 2022 ছ'চিয়েল সায়েন্সৰ পেপাৰ ক্লাছ 9 আৰু ক্লাছ 10 দুয়োখন পেপাৰ মই আজি ইয়াত শ্ব' কৰিব বিচাৰিছোঁ। গতিকে তোমালোকে কুৱেশ্যনবিলাক তোমালোকে নোট ডাউন কৰি ল'বা, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। যিবিলাক ডিষ্ট্ৰিক্টত এতিয়ালৈকে ছ'চিয়েল সায়েন্স ছাবজেক্টটো হোৱা নাই হাফ ইয়াৰলি এক্সামিনেশ্যন, এই কুৱেশ্যনখিনি 100ৰ ভিতৰত 95% অহা চান্সে বহুত। আৰু ইয়াতে তোমালোকে এই যিবিলাক MCQ কুৱেশ্যন কেনেকুৱা ধৰণৰ পেটাৰ্ণত কটা হৈছে তোমালোকে এইখিনি চাব পাৰিবা। মই প্ৰথমে কৈছোঁ যে শুদ্ধটো বাছি উলিয়া এ পৰা আপ টু ইয়ালৈ অ লৈকে আছে, অ নাম্বাৰ কুৱেশ্যনলৈকে আছে। তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। মই জুম আউট কৰি দিছোঁ। আৰু তাৰপিছতে আছে চমু উত্তৰ দিয়া আহিলে, চমু উত্তৰ দিয়া আছে আপ টু এ পৰা একেবাৰে কিউ লৈ আৰলৈকে SPQRST লৈকে আছে। এইখিনিও MCQতে পৰিছে, অৰ্থাৎ 1 নম্বৰীয়া কুৱেশ্যনতে পৰিছে, VSA বুলি কোৱা হয় এইখিনি। তাৰপিছত 3 কুৱেশ্যন নম্বৰ 3 খিনি খালী ঠাই পূৰণ কৰা, এইখিনিতো 10টা আহিছে 1 নম্বৰীয়া কুৱেশ্যন। এইখিনিও আমাৰ 45টা যি MCQ আছিলে তাতেই অন্তৰ্ভুক্ত হৈ আছে। 4, 5, 6, 7 আৰু 8 এইখিনি তোমালোকে এইখিনি লং কুৱেশ্যন দেখিবলৈ পাইছা। ইয়াত মাৰ্কছখিনি চাইডতে উল্লেখ কৰি দিছে যে 3, 4, 5 ইমান নম্বৰ এটা এটা কুৱেশ্যনত আছে। 9, 10, 11, 12, 13, 14 ইয়াত 14টা কুৱেশ্যনকে আহিছে। লং কুৱেশ্যন এইখিনি আছে, তাতে 4 মাৰ্কছ 5 মাৰ্কছৰ কুৱেশ্যন বহুতেই দেখা গৈছে। মাজতে নাইবা অৰ্থাৎ লগা কুৱেশ্যনো দেখিবলৈ পোৱা গৈছে। নেক্সট তোমালোকক 9ৰ পেপাৰখন মই শ্ব' কৰিব বিচাৰিছোঁ। তাৰ আগতে তোমালোকৰ এটা মোৰ সৰু ৰিকুৱেষ্ট যে ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কৰি দিয়া আৰু লগৰৰ মাজত বহুত শ্বেয়াৰ কৰি দিয়া যিমান পাৰা। আৰু যদি একেবাৰে চেনেলটো নতুন প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিয়া। নেক্সট আহিছোঁ মই এতিয়া 9ম শ্ৰেণীৰ যোনখন পেপাৰ আছিলে সেই পেপাৰখন। এইখন হ'ল ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ পেপাৰ। চৰাইদেউ ডিষ্ট্ৰিক্ট এণ্ড শিৱসাগৰ ডিষ্ট্ৰিক্টত হৈ যোৱা দুইখন ডিষ্ট্ৰিক্ট একেলগতে একেখন পেপাৰেই হয়। ইয়াতে শুদ্ধ উত্তৰ বাছি লোৱা আহিছে 20টা। এৰ পৰা আপ টু মই জুম আউট কৰি দিছোঁ, আপ টু ক'লৈকে আহিছে IJKLMNO লৈকে PQRST লৈকে আহিছে। মই আকৌ এবাৰ দেখুৱাই দিছোঁ, টি লৈকে আহিছে। এয়াৰ এখিনি আৰু এয়াৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব বুলি ভাবিছোঁ। নেক্সট আহিলে 2 নম্বৰ অতি চমু উত্তৰ দিয়া 25টা আহিছে। ইয়াতে অতি চমু প্ৰশ্ন উত্তৰ দিয়া, অৰ্থাৎ জাষ্ট আনচাৰটো লিখিলে হ'ল, অৰ্থাৎ 1 নম্বৰীয়া কুৱেশ্যন হয় এইখিনি। এ পৰা আপ টু IJKMNO PQRSTUVWXY লৈকে আহিছে। তাৰপিছত আহিলে 3 কুৱেশ্যন নম্বৰ 3 খিনি অকণমান লং কুৱেশ্যন হ'ব। 3 মাৰ্কছ আছে, 3, 4, 5, 6, 7, 8 এইখিনি চব 7লৈকে 4 মাৰ্কছৰে আহিলে। তাৰপিছত 8ত আহিলে চমু টোকা লিখা 2টা, যিকোনো 2টা লিখিব লাগে। পূৰ্ণানন্দ বুঢ়াগোহাঁই মায়ামৰা সত্ৰ ৰংপুৰ নগৰ। 9, 10, 11, 12, 13 আৰু 14 এইখিনি তোমালোকৰ লং কুৱেশ্যন। নদী প্ৰধান কাৰ্য কেই প্ৰকাৰ আৰু কি এনেকুৱা ধৰণৰ কেইটামান কুৱেশ্যন দিছে, যিবিলাক অলপ লং কুৱেশ্যন আছে। বিশেষ টানো অহা নাই পেপাৰখন, বহুতে উজুও আহিছে। আৰু MCQখিনি বহুতক ঠগিও দিব, কাৰণ ইয়াতে MCQ বহুতে নাজানিবও পাৰে, চব জনা সম্ভৱ নহ'বও পাৰে। গতিকে এনেকুৱা ধৰণৰ পেটাৰ্ণে তোমালোকৰ বছৰীয়া পৰীক্ষা হ'বলৈ গৈ আছে। আৰু ক্লাছ 10ৰ যিসকল আছে তোমালোকৰ মেট্ৰিক পৰীক্ষা 2023 হ'বলৈ গৈ আছে। গতিকে এইটোৱে আছিল নতুন পেটাৰ্ণ, য'ত 45 মাৰ্কছ VSA অৰ্থাৎ MCQ আহিব বুলি কৈ আছিলে যে, এইটোৱে আছিলে নতুন পেটাৰ্ণ। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিবলৈ নাপাহৰিবা, লগৰ মাজত শ্বেয়াৰ কৰি দিয়া। আজিলৈ আহিছোঁ, বাই।